ভেদাইলতাখিনি ভালদৰে ধুই লৈছোঁ। ধুই লৈ মিক্সি বাতিটোত ভৰাই লৈ গ্ৰাইণ্ড কৰি ল'ম। মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি কাঢ়ি ল'ম। মাছ ভজা তেলখিনিতে পিঁয়াজ এটা দি দিছোঁ কাটি লৈ। আৰু এচামুচমান আদা নহৰু খুন্দি লৈছিলোঁ, সেইখিনি তাত দি দিছোঁ। ৰঙচুৱা হোৱালৈকে ভাজিম। মই আলু দুটা বইল কৰি লৈ এনেকৈ সৰু সৰুকৈ ভাঙি দি দিছোঁ। এতিয়া নিমখ অকণমান দি দিছোঁ আৰু হালধি দি দিম। গুড়ি কৰি থোৱা ভেদাইলতাখিনি ইয়াত দি দিছোঁ। ডাঠ হৈ থকাৰ বাবে পানী এগিলাচ লগত এড কৰি দিছোঁ। উতলিবলৈ দিম। এতিয়া ভালদৰে উতলিলে মাছখিনি দি দিছোঁ। এপিচ এপিচকৈ দি দিম বুলি ভাবিছিলোঁ, বেটা আমনি কৰা দেখি লগতে গোটেইখিনি দি দিলোঁ। এতিয়া অলপ টাইম ঢাকি দিম, তাৰপৰা ধুনীয়াকৈ হৈ যাব খাব পৰা। নিমখ এইখিনি দি দিছোঁ, অথনি নিমখ কমকৈ দিছিলোঁ, এতিয়া পানী দি দিয়াৰ কাৰণে নিমখটো কম হ'ল যিহেতু, সেইবাবে নিমখ আৰু অলপ দি দিলোঁ। মাগুৰ মাছ আৰু ভেদাইলতাই বনোৱা চব্জি মোৰ ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকে চাই থাকিব প্ৰাৰ্থনা শইকীয়া ইউটিউব চেনেল। ধন্যবাদ।